रुको जरा सबर करो আমি গৈ আছিলো নগাঁৱৰ পৰা এতিয়া মৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলোৱাৰ পিছত এতিয়া আমি চিধা গৈ আছো এতিয়া ক'ত যাওঁ আমি একো গম নাপাওঁ হেল্ল' গাইজ যোৱা ভিডিঅ'টো আগৰ ভিডিঅ'টো কেতিয়া এণ্ড কৰিছিলোঁ দেখিছিলাই তো আমি গুৱাহাটী এখন হোটেলতে আছিলোঁ তো এইটো ৰুম এইবোৰ বাকীবোৰ ইগনৰ মা ৰুম পূৰা গেলি আছে দোকান পালে তো এতিয়া আমি ওলাই দিওঁ ইয়াত বিল চিল দি ল'মগৈ তো এতিয়া ক'ত ক'ত ঘূৰিব পাৰোঁ তোমালোকক দেখাই থাকিম তোমালোকে চাই থাকিবা আজি ভিডিঅ'টো 50টাত বনাইছোঁ দেই এজন ছাৰৰ মালিকক মোৰো মানে স্পেচ ভৰ্তি হৈ থাকিলে ধন্যবাদ এতিয়া আমি ক'ত যাম মহামৃত্যুঞ্জয় মন্দিৰ নগাঁও তাৰপৰা আৰু ক'ত ক'ত ঘূৰিব পাৰোঁ দেখাই থাকিম টাউনখন এতিয়া পইচা চইচা দি লওঁ বিল পে'মেণ্ট কৰিবলৈ আছে এতিয়া গৈ মেলি যাম আৰু এইটো আছিলে তো গাইজ ভিতৰটো চাই থাকিব আৰু চাহ খাই লওঁ এতিয়া চাহ খাইছে পৰঠা এটা পুৰি এটা খালোঁ তাৰপৰা এতিয়া চাহটো খাই লৈছোঁ কি খালা তো মানে গাইজ এতিয়া আমি গাড়ীলৈ গৈ আছোঁ গোটেইকেইটা ওলাই মেলি তো গাড়ী মানে সেই ভিতৰতে পাৰ্কিং কৰিছিলোঁ তাৰপৰা এখন গাড়ী উলিয়াবলগীয়া হ'ল এইটো মানে ইয়ালৈ লৈ আহিলোঁ তো ওলাই মেলি গৈ থাকোঁ আৰু ক'ত ক'ত কি যাব পাৰোঁ কি দেখাব পাৰোঁ চাই থাকিবা এতিয়া আমি গৈছোঁ গুৱাহাটী আমি এতিয়া ক'ত নহ'লে দিছপুৰ নেকি দিছপুৰত আছোঁ এতিয়া তো গাড়ী চলো আমাৰ এখন বচনিখন দেই এতিয়া আমি নগাঁও যাওঁ তাৰপৰা ক'ত ক'ত কি কৰিব পাৰোঁ দেখাই থাকিম বাৰু চাই থাকা তো এয়া দিছপুৰ টাউনৰ পৰা ওলাই দিছোঁ এতিয়া টাউন ক'ত দেখিলা তুমি এইটো টাৱাৰটো লেটছ গো মহামৃত্যুঞ্জয় মন্দিৰ সোমাওঁগৈ এইডোখৰ মেইন সেইডোখৰ মানে এইডোখৰ আছিলে চাই থাকা কি এইডোখৰ মেইনডোখৰ বুলি কোৱা নাই তোমাৰ যোৰহাট যাব নেকি ডিব্ৰুগড় শিৱসাগৰ তো দেখি যায় নহয় guys ডিব্ৰুগড় পুৰা নক্সা লগা আহি আছে ডিব্ৰুগড় যোৰহাট আজি কৰ্ণাইঙৰ ফিল্ড এইটোৱে মানে আজি ইয়াক হৰ্ণটা নতুনকৈ হৰ্ণটা লগাই ল'ম বুলি ভাবিছে ই কেনেকুৱা হৰ্ণটো কৈ দিয়া এটা লৈ যাওঁ নি ঘৰত হাত ধৰি থাকিবলৈ হৰ্ণ এই এলটোখন কাম চাম নাই চাওঁ এনেকৈ গাইজ গৈ আছোঁ আমি মানে অলপ কিমানো এনেকৈ হেৰি কৰি থাকিব এতিয়া মানে ভিডিঅ'টোৰ কাৰণে মই গানটো লগাব পৰা নাই আমি জাগিৰোড পাইছোঁহি আহি আৰু নগাঁৱলৈ বেছি দূৰ নাই আৰু এইফালে দিয়া হৈছে মানে অকণমান হা এইফালে যোৱা নাছিলোঁ তো এনেকৈ ভাল কৰি পকৰ কৰি গৈ আছোঁ সেইজনে আমাৰ তো ৰাস্তা এখন অভাৰব্ৰিজ বনাই আছে বোলে তো আহি পিনি এতিয়া অকণমান ৰখিছোঁ ধৰমদুল তো আমাৰ ৰাইজ ভিউ চেক কৰা আজি মানে ৱেডাৰটো পূৰা মানে ইমানো হেৰি নহয় গৰম নহয় ইমানো হেৰি নহয় তো এইখিনিতে ৰখিছোঁ এতিয়া কিবা কিবি লৈ লওঁ খাবলৈ তো তাৰ পৰা গৈ থাকোঁ গৈ আছোঁ আজি খেলটো কি হ'ব কি খেল গৰম কেনেকুৱা লাগিছে গাড়ীত আহি গাড়ী আমাৰ এই ভাল প্লিজ এই মই হৈ যাম প্লিজ না এই প্লিজ না বে তো দেখিলা মোৰ চিটটো লৈ ল'লে গাদ্দাৰী কৰবে হে এই নিয়াজ কেবো কি পেলালা কি পেলালা এই বস্তুৰ মালিক
তোমাৰ গাড়ীত চেলেকা স্পাৰ্ক হ'ব এইবোৰ ডাইৰেক্ট ৰক লিপ তুমি মাল লাগে মানুহ বুলিম মই মাল লাগে মানুহ নহয় নহয় লেটছ গো তো চিধা কৰি দিয়া চিটটো অকণমান চিধা কৰি দিয়া এইটো দিছোঁ এতিয়া মই বেক চিটত দেই পিছফালৰ ব্লগ চাব গাইজ মানে ইয়াতে মানে মোৰ মানে ইনষ্টাত মানে ভিডিঅ' চোৱা মানে লগৰ অলপ পালোঁ তো ফল'ৱাৰ মানে ভিডিঅ' চাই থাকে বোলে তো এইফালে কিবা কৰি আছে তো এজন চলি জেংকাটা দি থৈ দিছে এই বেয়াটো বেছিকৈ যায় নকওঁ তাৰপৰা নহ'লে আকৌ আজিও কাহিনীখন আন্ধাৰ হৈ যাব তো গৈ থাকোঁ আৰু তো গাইজ আমি আহিছোঁ এতিয়া পালোহি আৰু এইফালৰ পৰা দেখিবাই অকণমান আছে এইফালৰ পৰা অকণমানকৈ দেখিবা জুম কৰিলে মানে জুম কৰি পেলাই এতিয়া ডাইৰেক্ট ওচৰত গৈ দেখাই আছোঁ আমি এতিয়া টাইম হ'ল 1:24 পামগৈ আৰু মানে বৰ চালিয়া খাতৰা হ'ল মাৰি চিটটো সলাই লৈ পেলাই অকণমান পিছফালে অকণমান হৈ পেলাই আহিছোঁ আৰু ভাগৰ লাগে তো সেইফালে চোৱা 1 ছেকেণ্ড তো গাড়ীৰ পৰা নামিছোঁ এতিয়া যাবলৈ লৈছোঁ তো নিৰজ কি কৰিছা তুমি আকৌ ড্ৰেছ বদলাই থাকা যে অকল বদলাই থাকে অকল আমি এতিয়া ধুনীয়াকৈ যাওঁ তাৰপৰা মন্দিৰৰ চিনেমেটিক কেইটামান দেখাম পূৰা চালিয়াকৈ তো চাই থাকিব নে কি কোৱা তো এয়া আমি সোমাইলোঁ তো অলপ দেখাইছোঁ 3, 2, 1 এয়া চোৱা তাৰপৰা চিনেমেটিক কেইটামান চাই ল'বা ফাৰ্ষ্ট টাইম আহিছোঁ আজি এতিয়া আকৌ আমি আনিনি যাম বুলি ভাবিছোঁ এতিয়া কি হয় তাকে এতিয়া একো খবৰ পোৱা নাই ঠিক আছে আপোনালোকে চাই থাকক ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব যদি ভাল নালাগে শ্বেয়াৰ নকৰিব ছাবস্ক্ৰাইবো নকৰিব তো হেল্ল' গাইজ ইয়াতে খাবলৈ ৰখিছিলোঁ মানে ফুৰি মেলি আহিলোঁ পূৰা তো এইফালে ৰাইজ খাই মেলি পূৰা গহীনত বহি আছে এইফালে এইডোখৰ কি জেগা কয় এই কোনডোখৰত আছে হোটেলখন এই মোন কোনডোখৰ জেগাত আছে হে কাজিৰঙাৰ ভিতৰত এখন সোমাব পাৰে পূৰা মানে কম পইচাত কি বুলি কয় এইটো পূৰা মানে গহীনত এনেকৈ পেট পেলাই শুই থাকিব পাৰিব তো এতিয়া গাড়ীখন ধুৱাবলৈ কাম এটা আছে এইটো বেয়া কথা কৈছে ই পানী গাত পেলাইছে কোনোবা দিনাখন গাড়ী আছে ওলাই দিম এইটোচোন গমেই পোৱা নাই তো মানে গাইছ আমি এতিয়া ওলাই দিম আৰু বোলে নিৰজ ঘৰ পালেহি তো ইয়াৰখিনিতে বাই বাই দিছোঁ তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভাল পাইছে লাইক শ্বেয়াৰ কৰি দিব তো ইয়াকো বাই বাই দিম আৰু অলপ পিছত তো এতিয়া তো বাই বাই